Hello everyone, আৰু এটা ঘড়ীত বাজিছে 6 am আৰু আজি মোৰ নেক্সট ডে ইন ইন্দোৰ আৰু অকমান মৰ্নিং ভিউটো দেখুৱাইছো আপোনালোকক হোটেল ৰুমৰ পৰা যোৱাকালি আমি থাকিলো এইখন হোটেলত প্ৰাইম এভিনিউ আৰু আজি আমি জাৰ্নি কৰিম ইন্দোৰ টু পুনে ৰাতি অলপ বৰষুণ পেলাইছিলে তো ৱেডাৰটো কুল কৰিছে তো ভাল লাগিছে সেইফালে সিস্টাৰে কথা পাতি আছে আৰু মই অকমান দেখুৱাইছো আপোনালোকক হেউজিয়া পৰিৱেশটো মৰ্নিং ভিউ ইন ইন্দোৰ ইন্দোৰ ইজ এ ক্লিনেষ্ট চিটি চাৰিবাৰ কিতাপ পাই থৈছে হেনো ইন্দোৰখন সঁচাকে বহুত নিট এণ্ড ক্লিন চফা ভাল লাগিছে তো আজিলে বাই বাই ইন্দোৰ এণ্ড উই আৰ ৰেডি টু গো তো এতিয়া আমি গৈ আছো আমাৰ দিনটোৰ দীঘলীয়া জাৰ্নি ইন্দোৰ টু পুনে আৰু দেখুৱাইছে এপ্ৰক্স 608 কিলোমিটাৰ 12.5 ঘণ্টা ৰাস্তা দেখুৱাইছে তো এনেকে গৈ থাকিম আৰু ৰাস্তাত কি হৈ থাকে আপোনালোকক দেখুৱাই গৈ থাকিম আহি সোমালো এইখনত ব্ৰেকফাষ্ট কৰিবলৈ ইয়াত পিয়ৰ ভেজ পায় তো হাইৱে কিনাৰতে লাগি আছে ডাঙৰকে নামটো হৈছে হোটেল নন্দা পেলেচ আৰু যেহেতুকে দীঘলীয়া জাৰ্নিলৈ গৈ আছোঁ তো ভালকৈ ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব হাজবেণ্ডে ভিডিঅ' কৰি আছে সেইকাৰণে বেটা আৰু মই হাই বুলি ক'লোঁ আপোনালোকক আৰু লগতে জুলনাখন পাই গ'লোঁ অকণমান জুলি ল'লোঁ এতিয়া বেটাই জুলি আছে কাৰণ সি মৰ্ণিং জল্দি উঠিছিলে তাৰ টোপনি ধৰি আছে সি জুলি ভাল পাইছে এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল আৰু ব্ৰেকফাষ্টত আছে পোহা আলু কা পৰাঠা ইয়াত সব ভেজ পায় সেইকাৰণে আমি ভেজ খাই ল'লোঁ ব্ৰেকফাষ্ট কৰি আকৌ ষ্টাৰ্ট কৰিলোঁ আমাৰ দীঘলীয়া জাৰ্নিলৈ তো এতিয়া গৈ আছোঁ আহি পাই গ'লোঁ এই ৰাস্তাটো চাওকচোন ভিউটো ইমান ধুনীয়া এখন হিলৰ শুকান পাহাৰ কাটি মেলি এনেকৈ মাজেদি হাইৱে বনাইছে কিন্তু এতিয়া হয়তো মনচুন টাইম সেইবাবে বহুত ধুনীয়া লাগিছে আৰু এনেকুৱা লাগিছে যেন আজি আমাৰ দিনটোৰ দীঘলীয়া জাৰ্নিটো সঁচাকৈ বহুত ভাল হ'ব তো ভিউটো ইমানেই ধুনীয়া সেইকাৰণে কয় নহয় আমাৰ ইণ্ডিয়াখন ইনক্ৰেডিবল ইণ্ডিয়া বুলি নিজকে অকণমান দেখুৱাইছোঁ আপোনালোকক আগফালে বহি ল'লোঁ আৰু ভিডিঅ' কৰি গৈ আছোঁ এয়া হাজবেণ্ডে গাড়ী ড্ৰাইভ কৰি আছে আৰু এইফালে ফেমিলি মই চিনাকি কৰি দিছোঁ এয়া মোৰ ছিষ্টাৰ ইন ল' হয় হাজবেণ্ডৰ ছিষ্টাৰ আৰু এয়া কিউট তাতখাত বেটু আৰু এইফালে তাইৰ হাজবেণ্ড তো আমি এতিয়া গৈ আছোঁ এয়া ৰাইট চাইডে মন্দিৰ এটা পাইছোঁ জাষ্ট ক্ৰছ কৰিলোঁ আমাৰ এইটো যিটো দীঘলীয়া জাৰ্নি আজি ইন্দোৰ টু পুনে তো মই কৈছিলোঁ যে এপ্ৰক্স 608 কিলোমিটাৰ আজি যাব লাগিব 12.5 ঘণ্টাৰ ৰাস্তা দেখুৱাইছে তো আমি অহাকালিলৈ আকৌ যাম পুনে টু গোৱা যিটো আমাৰ ফাইনেল ডেষ্টিনেশ্যন আৰু সেইটো দেখুৱাইছে এপ্ৰক্স 445 কিলোমিটাৰ বা ক্ৰছ কৰি যাব লাগিব তো আমাৰ লাষ্ট যিটো আমি জাৰ্নি কৰিছিলোঁ নয়ডা টু ইন্দোৰ সেইটো এপ্ৰক্স 850 কিলোমিটাৰ আমি কৰি আহিছিলোঁ সেইটো ভিডিঅ' যদি চাব বিচাৰে তেতিয়াহ'লে তলত ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো পাই যাব আৰু যিটো আমাৰ এণ্টায়াৰ ট্ৰিপ নয়ডা টু গোৱা সেইটো আমি এপ্ৰক্স 2000 কিলোমিটাৰ ক্ৰছ কৰিব লাগিব সেইকাৰণে আমাৰ যিটো ট্ৰেভেল ভিডিঅ' মই প্ৰতিটো ভিডিঅ' বেলেগ বেলেগ পাৰ্টকৈ বনাইছোঁ তো আকৌ এখন আহি টোল গেট পালোহি যিমানে আগুৱাই গৈ আছোঁ ৰাস্তাৰ দুই কাষে পাহাৰ পাই গৈ আছোঁ তো ইয়াতো আমাৰ অসমৰ নিচিনা চাৰিওকাষে পাহাৰে আৱৰা কিন্তু আমাৰ তাত যেহেতুকে বৰষুণ বেছি হয়
সেইকাৰণে গছ-গছনি অলপ বেছি আৰু ইয়াত অলপ কম, সেইটোৱে ডিফাৰেঞ্চ। এই ৰাস্তাটো অকণমান 9 মাইল জোৰাবাদ যিটো খানাপাৰা ৰাস্তা একা বেকা সেই ৰাস্তাটোৰ নিচিনা লাগিছে। চাৰিওকাষে পাহাৰে পাহাৰ, কেতিয়া উঠিছোঁ কেতিয়া নামিছোঁ গমেই পোৱা নাই। এতিয়া আমি পুনে নাচিক হৈ যাম আৰু ইয়াৰ পৰা নাচিক দেখুৱাইছে 180 কিলোমিটাৰ। আহি আহি আকৌ এখন পাহাৰ পালোঁ। আগফালে ভিউটো চাওকচোন ইমান ধুনীয়া, অকণমান দেখিবলৈ পিৰামিডটোৰ নিচিনা লাগিছে। মই জুম কৰি অকণমান দেখুৱাইছোঁ বাৰু। এয়া ওচৰ আহি পালোহি পাহাৰখনৰ আৰু ওপৰত এনেকৈ পুৰণা ৱাল এখন আছে, কিবা কিলা নিচিনা, আৰু ঢেৰ সৰু সৰু চিৰি আছে ওপৰলৈ যোৱা। ইয়াত এতিয়া এনেকৈ ৰখি মেলি দেখুৱাব নোৱাৰিম কাৰণ আমি বহুত দীঘলীয়া জাৰ্ণিলৈ ওলাইছোঁ। তো ইয়াৰ পৰা অকণমান দেখুৱাইছোঁ বাৰু আপোনালোকক। এয়া ৰাইট চাইডে চাৰিও চাইডে সেউজীয়া গছখিনি, আৰু এইটো চাইডে চাওক ব্ৰাউন অকণমান আৰু ব্ৰাউন গ্ৰীণ, বহুত ধুনীয়া লাগিছে ভিউটো। আমাৰ এইটো যিটো দীঘলীয়া জাৰ্ণি দিল্লী টু গোৱা ৰোড ট্ৰিপ, আমি নয়ডা টু ইন্দোৰ হৈ পেলাই আহিছোঁ। কিন্তু ইয়াত দুটা ৰাস্তা আছে, 2 ৱে। আপোনালোকে জয়পুৰ হৈও আহিব পাৰে, কিন্তু আমি ইন্দোৰ হৈ পেলাই আহিছোঁ। আজি আমাৰ গোৱালৈ গৈ থকা ট্ৰিপটোৰ ছেকেণ্ড ডে হয় জাৰ্ণি, ইন্দোৰ টু পুনে। কিন্তু ভবা নাছিলোঁ যে ইন্দোৰ টু পুনে ৰাস্তাটোত ইমান ধুনীয়া ধুনীয়া ভিউজ দেখিবলৈ পাম। আজি দিনটো জাৰ্ণি কৰি খুবেই ভাল লাগিছে। আহি আহি আকৌ এটা জেগাত অকণমান ৰখিছোঁ। আগফালে চাওকচোন ভিউটো, পাহাৰখন অকণমান শিৱলিংগটোৰ নিচিনা। সেইটো মোৰ পিছফালে ভিউটো, আৰু অলপ অলপ বতাহ মাৰিছে, কিন্তু ইমানে গৰম বাহিৰত। আৰু এইফালে আমাৰ ফটোশ্বুট চলিছে দেই, ফটো উঠি আছে। আৰু ই যে মূৰ খজুৱাই লৈছে, ইমানে গৰম মানে বাহিৰত, কি ক'ম আৰু। এয়া ৰাস্তাৰ সন্মুখতে অকণমান ৰখি সিহঁতি ফটো মাৰিছে, আৰু সেইটো ভিউটো শিৱলিংগ নিচিনা পাহাৰটো, এইখন সিহঁতি ফটো মাৰিছে। তো এতিয়া গৈ থাকোঁ আৰু গৈ গৈ এয়া নাচিক পালোহি। এয়া নাচিক সোমাইছোঁ, আৰু এয়া হৈছে নাচিক টাউনখন, দেখুৱাইছোঁ আপোনালোকক। এতিয়া নাচিক হৈ আমি গৈ আছোঁ পুনে। এয়া পাই গ'লোঁ নাচিকত ট্ৰেফিক জাম, আৰু আগফালে শিৱসেনা MH মহাৰাষ্ট্ৰৰ গাড়ী এখন ৰখি আছে, আৰু এইফালে চিটি বাছ এখন নাচিকৰ ৰখি আছে। তো এতিয়া নাচিক হৈ গৈ আছোঁ পুনে। গৈ গৈ আগফালে চাওক ভিউটো ইমানেই ধুনীয়া। আকৌ এখন পাই গ'লোঁ শুকান শিলৰ পাহাৰ। তো এই ৰাস্তাটো পায় নাচিক আৰু পুনে যোৱাৰ মাজত, আৰু পাহাৰখনৰ দুই কাষে নেট লগাই থৈছে, যদি বাই চান্স লেণ্ডশ্লাইড হয় যাতে সহজতে এক্সিডেণ্ট নহয়, সেইবাবে প্ৰটেক্ট কৰি থৈছে। আৰু তাৰ মাজেদি আমি গৈ আছোঁ। আজিৰ দিনটোৰ যিটো জাৰ্ণি আমাৰ ইন্দোৰ টু পুনে, ৰাতিপুৱাৰ পৰা আমি শুকান শিলৰ পাহাৰৰ একা বেকা আলি, কেতিয়া উঠিছোঁ কেতিয়া নামিছোঁ গমেই পোৱা নাই। বাট যিটো জাৰ্ণি আমাৰ খুবেই ভাল লাগিছে, আৰু বহুত ধুনীয়া ধুনীয়া ভিউ দেখিবলৈ পাইছোঁ, আৰু আপোনালোককো দেখুৱাইছোঁ। তো আজি আমি থকা হ'ব পুনে, আৰু নেক্সট ডে আমি ট্ৰেভেল কৰিম পুনে টু গোৱা, আমাৰ ফাইনেল ডেষ্টিনেশ্যন। আৰু সেইটো দেখুৱাইছে এপ্ৰক্স 450 কিলোমিটাৰ আমি ক্ৰছ কৰি যাব লাগিব। চ' নেক্সট ট্ৰিপ আমাৰ গোৱালৈ যোৱা ভিডিঅ'টো মই দিম আপোনালোকক। তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই।